ঐ ছোৱালী আজি ইমান ল'ৰালৈকে মাতি পঠালি যেন মই তোক দৰকাৰী কথা এটা ক'বলৈ মাতিছোঁ আৰে কি হ'ল সোনকালে কচোন মই সগেনকাই ঘৰত কামটো ধৰিবলগীয়া আছে মই যদি আজি কাম নধৰোঁ 7 দিনলৈকে মোৰ কাম নাইকিয়া হ'ব মই আৰু তোৰ লগত থাকিব নোৱাৰোঁ তোৰ লগত মোৰ থাকি অশান্তি লগা হৈছেগৈ আৰু মোক তই পাহৰি যা আৰে তই এইবোৰ কি কথা কৈছ মানে আগৰ বাৰু শেষৰ সময়ত যেনেকুৱা কৰিছিলি এইবাৰো একে কৰি আছো যেন যি শুনিছোঁ সেইটোৱে ভুল কৰিলোঁ তোৰ লগত সম্পৰ্কত আহি তেতিয়া যে গুচি গৈছিলোঁ গুচি যাব লাগিছিল মই একেবাৰে আঁতৰি কিয় জানো আকৌ তোৰ জীৱনে ঘূৰি আহিলোঁ মই চা আচলতে তোৰ আৰু মোৰ মিলনে আছিল সেইবাবে তই মোৰ জীৱনলৈ ঘূৰি আহিলি বুজিছ চুপ থাক তোৰে ফটা লেকচাৰ মোক নুশুনাবি বেলেগক শুনাবি আৰে আগতকৈচোন তোৰ কথাবোৰ সলনি হৈছে তই মোক এটা কথা কচোন তই মোক আজিলৈকে সময় দিব পাৰিছ তোৰ অকল কাম 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 তই অকল টকা পইচা চিনি পাৱ টকা পইচা বাদ দি আৰু একো চিনি নাপাৱ তই যদি মোক এতিয়াই সময় নিদিয় বিয়া পাছত কি সময় দিবি অঁ এইটো কথা সঁচা তোক মই তই বিচৰা ধৰণে সময় দিব নাই পৰা কিন্তু মইনো এইবোৰ কাৰ কাৰণে কৰি আছো তোৰ আৰু মোৰ কাৰণেতো কৰি আছো নালাগে তই মোৰ কাৰণে একো কৰিব মই আৰু তোৰ লগত থাকিব নোৱাৰোঁ ঘৰৰ পৰা মোলৈ ল'ৰা চাইছে মই তাৰ লগতে বিয়া হ'ম তই যাতে মোক আমনি নকৰ কিন্তু তইচোন মোক কৈছিলি তোৰ ঘৰৰ মানুহে তোৰ আৰু মোৰ কথা গম পায় আৰু তোৰ মোলৈ বিয়া দিব মিছা আছিল এইবোৰ আজিৰ পৰা তই মোক লগ কৰিবলৈ চেষ্টা নকৰিবি মই যাওঁ